নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুৰভি দেউৰী মোৰ অন্য এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লক্ষী পূজাৰ উপলক্ষে সকলোলৈকে লক্ষী পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। আজি ব্লগটো দেখাম ঘৰত কেনেকৈ লক্ষী পূজা কৰিছোঁ, কি কি বনাইছোঁ, কেনেকৈ পূজা দিছোঁ, চ' দেখাই আছোঁ, চাওঁ বলক। সুদূৰ মৰাণৰ পৰা আহি ডেক'ৰেশ্যনত লাগিছে। আমি চাকি বাতি এনেকৈ জ্বলাই থৈছিলোঁ, কিন্তু ভাইটিয়ে আহি তাৰ পচন্দৰ মতে আকৌ 2 লাইন চাকি জ্বলাই দিলে। মায়ে পূজা ভাগ আগবঢ়াইছে। মিউজিকটো মিউট কৰিব লাগিব কাৰণ কপিৰাইট আহি যাব। দেউতা আৰু ভাইটিয়ে বাহিৰত কি ডেক'ৰেশ্যন কৰিলে চাওঁগৈ। এয়া আমাৰ সুদূৰ মৰাণৰ পৰা আহিছে দেই। এয়া ভঁৰালতো কলগছ এজোপা ৰুই পিনি চাকি দিয়া হৈছে। এইখন আমাৰ গাৰ্ডেনিং ভাইটি আৰু মায়ে কৰা দেই, মই পিছে নাই কৰা একো। আমাৰ বেকগ্ৰাউণ্ড মিউজিক নেচাৰেল, বেলেগ মিউজিকৰ প্ৰয়োজন নাই ন। এয়া লাইটটো লগাই দিলে ভাইটি। এয়া আমাৰ ভাইটিৰ সৰুকৈ গাৰ্ডেনিং। এখন চাইকেল ভাইটিয়ে বনাই নিছিলে। আধা আধি টাববিলাক ইয়াৰ পৰা নিয়া হৈছে কাৰণ ইয়াত বৰষুণ নাপায়। ফুলবোৰ শুকাইছিলে, সেই গতিকে বাহিৰলৈ নিয়া হ'ল, সেইকেইদিন বৰষুণ দিছে যিহেতু। আৰু এয়া ৰাতি সাজলৈ বুলি চানা দালি আৰু আলু বইল কৰিলোঁ। এইফালে কেৰাহী পাতি থৈছোঁ তেল মাৰিবলৈ। এয়া পিঁয়াজ কাটি থৈছোঁ, ৰচুন জলকীয়া পেষ্ট কৰি থৈছোঁ, তেজপাত লৈছোঁ। আৰু যিহেতু আজি বহুত পনীৰ ক্ৰাইচিছ হৈ গৈছে, ভাইটিয়ে টেমা পনীৰ আনিবলগীয়া হ'ল। চবতে বিচাৰিলে, হোটেলত নাপালে, সেইটো টেমা পনীৰ আনিলে। আৰু পুৰি চব্জিৰ লগত চবচে প্ৰিয় মোৰ বিলাহী টপ। এয়া বিলাহী টপ বনাবলৈ কুটি থৈছোঁ বিলাহী। এয়া পুৰি বনাবলৈ আটা মঠি থৈছোঁ। চানাৰ চাটনি বনাবলৈ এয়া ফলা বুট তিয়াই থৈ দিছোঁ। এয়া বিলাহীৰ লগত চানা চাটনি বনাম। যিহেতু এবাৰ পূজাৰ সময় হৈছে 7:40, সেই গতিকে এই খোৱাৰ যোগাৰখিনি আগতীয়াকৈ কৰি লৈছিলোঁ। যিহেতু লক্ষী পূজা, লক্ষীমাই ৰং ভাল পায়, সেই গতিকে ৰঙাকৈ মেখেলা চাদৰ এযোৰ লগাই সাজি কাচি ওলাই ল'লোঁ। ৰেডি হৈ গ'ল, এতিয়া খাব লাগে আৰু। দেউতা আৰম্ভ কৰক। আমাৰ কাৰিকৰ মাষ্টাৰ চেফ ভাইটি আৰু মই লাগি আছো। কেনেকে ফুলে এতিয়া চাই থাকক। খোলা লুচি কোনে কোনে খাব আহি যাওক। আমাৰ লখাসকল হেপী লক্ষ্মী পূজা। নমস্কাৰ দেই। আমাৰ দাদা আহিলে, ভাইটি, বাকী কেইজনে খাই উঠিলে মই ভিডিঅ' কৰিবলৈ থাকি গ'ল।
একদম এক ক্লাছ তাত যদি চাওঁগে ৰাতিপুৱা মজা নেকি ভাইটিৰ বোলে এই বিলাহী টপখিনি বেছি ভাল লাগিলে খাবলৈ বহিছোঁ এতিয়া চাহো লৈ লৈছোঁ মা খাই আছে কেনেকুৱা হৈছে ভালে হৈছে কেনেকুৱা লাগিলে ভাইটি নিজে বনোৱা বঢ়িয়া খাই চাওঁ ন বাহঁতে খাইছে বুকিয়া ভাল লাগিছে বিলাহীটো উইথ জেলেপি উইথ ৰসগোল্লা আৰু একাপ চাহ বিলাহী টপটো খাই অঁ এইখিনি বিলাহী টপখিনি জ্বলাও হৈছে টেষ্টি নিজকে নিজে প্ৰশংসা কৰিছোঁ দেই অঁ চাহ ক'বলৈ যায় চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মই আহি বাহিৰত এটা ৰীল বনাই লৈছোঁ চ' সকলো ভালে থাকিব শুভৰাত্ৰি মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই বাই